তো নমস্কাৰ দৰ্শক, মই আজি আপোনালোকক শিকাম ক্লাছ 10ৰ যি নতুন মেথছ আহিছে তাৰে এক্সাৰচাইজ যিটো R1 হয়, R1ৰ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ, 1ৰ পৰা 5 লৈকে এইটো ভিডিঅ'ত আহিব। গতিকে আপোনালোকে ভিডিঅ'টো চাওক আৰু যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ যেতিয়া মই আৰু বেলেগ ভিডিঅ' বা বেলেগ চেপ্টাৰৰ ভিডিঅ' আপলোড কৰিম তেতিয়া ভিডিঅ'বিলাক আপোনালোকে তাৰমানে লগে লগে যাতে পায়, তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তো এতিয়া আৰম্ভ কৰিছোঁ 1 নম্বৰটো। চাওক, কুৱেশ্যনটো মই বুজাই দিছোঁ। কুৱেশ্যনটো কি কৈছে, 1 নম্বৰ কুৱেশ্যনটো চাওক যে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব। তাৰমানে কি কৈছে চাওক যে আমাৰ তেনেকুৱা 1 নম্বৰৰ কেইটা আছে, 1, 2, 3, 4টা সংখ্যা আছে। এই 4টা সংখ্যাৰে যিটো বৰ্গ সংখ্যা আছে সেই বৰ্গৰ কি একক স্থানত কি হ'ব। চাওক, মই ভালকৈ বুজাই দিছোঁ কি কৈছে। কিতাপটো চেট কৰিছোঁ। এক্সাৰচাইজ আমাৰ কি R1 1 নম্বৰটোত কি দিছে 272 যে আছে। আর আমাক এতিয়া ডাইৰেক্ট কি কুৱেশ্যন কৰিছে যে এই তাৰমানে মই এটা 4টা আছে তাৰ এটা বুজাই দি আছোঁ যে 272 যে আছে ইয়াৰ বৰ্গৰ একক স্থানত কি হ'ব। তাৰমানে 272ক যদি আমি স্কুৱেৰ কৰোঁ কিমান পাম। তাৰমানে আমাক কি কৰিব লাগিব, 272ৰ লগত 272 আকৌ পূৰণ কৰিব লাগিব, তেতিয়াহে বৰ্গ হ'ব। গতিকে আমি যদি 272ৰ লগত 272 এনেকৈ যদি আমি পূৰণ কৰোঁ বা এই এতিয়াতো কি বৰ্গ কৰা হ'ব যে 2 দুগুণ কিমান 4, 2 7 গুণ কিমান 14, 4 হাতত 1 থাকিল আৰু 2 দুগুণ 4 1 কিমান হ'ব 5। তাৰপিছত 7 দুগুণ 14, 4 হাতত কিমান থাকিল 1 আৰু 7 7 কিমান হ'ল 49, হাতে 1 কিমান 50, 50ৰ 0 হাতত কিমান থাকিল 5। তাৰপিছত 7 দুগুণ কিমান 14 আৰু 5 কিমান হ'ল 19। তাৰপিছত আৰু এটা কি আছে যে 2 দুগুণ কিমান 4, 2 7 গুণ 14, 4 হাতত 1 আৰু 2 দুগুণ 4 হাতত 1 কিমান হ'ল 5, 4 4 কিমান হ'ল 8 আৰু 5 আৰু 4 কিমান হ'ল 9 আৰু 9 আৰু 4 কিমান হ'ল 13, 13 3 হাতত কিমান থাকিল 1 আৰু 1 কিমান হ'ল 2 আৰু 5 কিমান হ'ল 7। তাৰমানে আমি কি পালোঁ যে আমাক যে 1 নম্বৰত 272 দিছিল, এই 272ক যদি আমি বৰ্গ কৰোঁ কিমান পাইছোঁ আমি 73984। তাৰমানে 272ৰ বৰ্গ কিমান হ'ল এইটো যে 73984। এতিয়া চাওক, যেহেতু আমি 272ৰ বৰ্গটো পাইছোঁ, এতিয়া বৰ্গৰ একক স্থানত কিমান আছে 4। এইটো হ'ল আমাৰ এনচাৰ। কিন্তু এইটো হ'ল লং প্ৰচেছ, জাষ্ট খালি আপোনালোকক বুজাই দিছোঁ। এই লং প্ৰচেছত আমি নকৰোঁ, ইয়াৰ এটা একদম চিধা এটা পদ্ধতি আছে। সেই পদ্ধতি হ'ল যিহেতু আমাৰ এই 272ৰ বৰ্গৰ একক স্থান লাগে, তাৰ কাৰণে আমি কি কৰিম, এই 272ৰ বৰ্তমান একক স্থান কিমান আছে 2। গতিকে 2ক যদি আমি বৰ্গ কৰোঁ কিমান পাম, এই 2ক বৰ্গ কৰিলে আমি কিমান পাম 4। তাৰমানে 2ৰ বৰ্গৰ একক স্থানত কিমান থাকিব 4। এইটো হ'ল আমাৰ এনচাৰ। ডাইৰেক্ট চিধাকৈ মানে ইমান এইটো প্ৰচেছ আমি নকৰোঁ, জাষ্ট শিকাৰ কাৰণে কৈ দিছোঁ যে একচুৱেলি বস্তুটো এইটো হয়, কিন্তু আমাৰ শ্বৰ্টকাট উপায় আছে কি যে 272ৰ বৰ্তমান একক স্থান কিমান আছে 2। এই 2ক যদি আমি বৰ্গ কৰি কিমান পাম 4। গতিকে 4টো হ'ব কি 272ৰ বৰ্গৰ একক স্থানৰ অংক। যেনেকুৱা আমি ইয়াতে ওলাইছিলোঁ কিমান আহিছিল 4 আহিছিল, লং পদ্ধতিত কৰিছিলোঁ। বুজি পাইছেনে? আৰু যদি আপোনালোক যদি বুজি নাপায় তেতিয়া কমেণ্টত ক'ব, তেতিয়া নেক্সট ভিডিঅ'ত মই শুধৰাই দিবলৈ চেষ্টা কৰিম। এতিয়া আনিছোঁ 2 নম্বৰটো। চাওক 2 নম্বৰটো কিমান আছে, 2 নম্বৰটো আছে 79। ছেম এইটোক যদি আমি 79ৰ লগত 79ক আকৌ যদি আমি পূৰণ কৰোঁ তেতিয়া আমি কি পাম 79ৰ বৰ্গ। তাৰপিছত আমি এই বৰ্গটোৰ চাম আমি যে একক স্থানত কিমান আছে। গতিকে এই লং প্ৰচেছ আমি এইটোৰ নিচিনা আকৌ নকৰোঁ, এতিয়া আমি ডাইৰেক্ট চিধাকৈ কৰিম। যেনেকুৱা 79ৰ বৰ্তমান একক স্থানত কিমান আছে 9। গতিকে 9ৰ লগত যদি আমি 9ক পূৰণ কৰোঁ, অৰ্থাৎ 9ক যদি আমি বৰ্গ কৰোঁ কিমান পাম 81। গতিকে 81ৰ একক স্থান কিমান আছে 1। তাৰমানে এই 79 যে আছে 79ৰ বৰ্গৰ একক স্থান কিমান থাকিব 1 থাকিব। বুজি পাইছেনে? নেক্সট আৰু এটা বুজাই দিছোঁ, ক্লিয়াৰ হৈ যাব। 3 নম্বৰটো চাওক, 3 নম্বৰটো কিমান আছে 400। ছেম কথা। এতিয়া এই 400 অৰ্থাৎ 400 যে আছে, 400ক যদি আমি 400ৰ লগত পূৰণ কৰোঁ তেতিয়া তাৰমানে কি হ'ল 400ৰ বৰ্গ উলিয়াল। কিন্তু আমি এনেকৈ ইমান ডাঙৰ প্ৰচেছ নকৰোঁ। বৰ্তমান ডাইৰেক্ট চাওক 400ৰ একক স্থানত বৰ্তমান কিমান আছে 0। আৰু 0ক যদি আমি বৰ্গ কৰোঁ 0 স্কুৱেৰ কিমান হ'ব 0।
গতিকে এই চাৰিশ যে আছে এই চাৰিশৰ বৰ্গৰ একক স্থানৰ অংকটো কিমান হ'ব 0 বুজি পালে নেক্সট 4 নম্বৰটো চাওক 4 নম্বৰটো কিমান আছে 2637 মানে 2637 এতিয়া 2637 সেম প্ৰসেস ইয়াক যদি আমি 2637 ইয়াৰ লগত যদি 2637 আমি যদি পূৰণ কৰিব যাওঁ আমাৰ কাৰণে কি বহুত এটা কি মানে এইখিনি ঠাইত আমাৰ কৰিব লাগিব গতিকে আমি ইমান ডাঙৰ কৰি আমি নকৰোঁ ডাইৰেক্ট কৰিম কেনেকৈ কৰিম যে 2637 এই সংখ্যাটো যে আছে এই সংখ্যাটোৰ বৰ্তমান একক স্থানত কিমান আছে 7 গতিকে আমি 7ক ডাইৰেক্ট বৰ্গ কৰিম গতিকে 7ক বৰ্গ কৰিলে কিমান পাম 7ক বৰ্গ কৰিলে আমি 7 স্কয়াৰ মানে কিমান 49 একক গতিকে 7 স্কয়াৰ অৰ্থাৎ 7ৰ বৰ্গৰ একক স্থান কিমান 9 তার মানে এই 2637 যে আছে ইয়াৰ বৰ্গৰ একক স্থান কিমান আছে 9 বাস এনেকৈ আমি ডাইৰেক্ট চিধাই কৰিম বুজি পাইছে না আৰু যদি আপোনালোকে যদি বুজি নাপায় প্লিজ অনুগ্ৰহ কৰি কমেণ্ট কৰিব তেতিয়া মই কি ভাবিম যে আপোনালোকে এইটো বুজি পোৱা নাই আৰু সেই কথাটো মই নেক্সট ভিডিঅ'ত মানে বুজাই দিবলৈ চেষ্টা কৰিম আৰু যদি বুজি পাইছে তথাপি কমেণ্ট কৰি কৈ দিব আৰু যদি আপোনালোকে যেতিয়া ক'ব যে বুজি পাইছোঁ তেতিয়া মানে মই ভাল পাম যে বুজি পাইছোঁ মানে মই ছাকচেছ সেইকাৰণে কৈছোঁ আপোনালোকক তাৰপিছত নেক্সট এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ 1 নম্বৰ চাইড আমাৰ কমপ্লিট হৈ গ'ল চিধাকৈ কৰিম ডাইৰেক্ট কৰিম মানে আমি লং প্ৰচেছত নাযাওঁ কাৰণ এইবিলাক আমাৰ আহিব পৰীক্ষাত MCQ আৰু MCQ কাৰণে আমি ইমান লং প্ৰচেছটো আমি ইউজ কৰিব নোৱাৰোঁ সময় নহ'ব চাওক 2 নম্বৰটো চাওক 2 নম্বৰ কি আছে যে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি চাওক পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ চাওক পূৰ্ণবৰ্গ আমাক কি কৈছে যে তলৰ যিকেইটা সংখ্যা আছে পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি তাৰ মানে বৰ্তমান তলত যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটা কি তোমাৰ পূৰ্ণবৰ্গ নহয় সেইকাৰণে তো আমাক কি সুধিছে যে পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ যে নহয় পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ সুধিছে আমাক একচুৱেলি তাৰ মানে কি পূৰ্ণবৰ্গ নহয় আমাক কাৰণটো সুধিছে এতিয়া আমি কাৰণটো দিম চাওক তাৰ আগতে এটা কথা বুজাই দিছোঁ যে পূৰ্ণবৰ্গ একচুৱেলি মানে কি চাওক মই বুজাই দিছোঁ আমি যদি অনক যদি স্কুৱেৰ কৰোঁ কিমান আহে 1 তাৰ মানে অনৰ বৰ্গ আমি 1 পাইছোঁ 2ক যদি স্কুৱেৰ কৰোঁ আমি কিমান পাম 4 মানে 2ৰ বৰ্গ কিমান হ'ল 4 3ক যদি আমি স্কুৱেৰ কৰোঁ কিমান পাম 9 পাম তাৰ মানে 3ৰ বৰ্গ কিমান আহিল 9 এই চাওক 1ৰ বৰ্গ কিমান আহিছে 1 আৰু 2ৰ বৰ্গ কিমান আহিছে 4 এই 3ৰ বৰ্গ 9 আহিছে গতিকে এই যে 1 4 9 এইকেইটা সংখ্যা যে আছে এই সংখ্যাবিলাক কি হয় পূৰ্ণবৰ্গ সংখ্যা হয় কিহৰ কাৰণে কাৰণ এই সংখ্যাবিলাক এই 1 4 9 এই সংখ্যাবিলাক যে আহিছে কিবা এটা সংখ্যাক স্কয়াৰ কৰাৰ পিছত অৰ্থাৎ বৰ্গ কৰাৰ পিছত আহিছে যেনেকৈ এই 1 2 ক'ৰ পৰা আহিছে কিবা এটা সংখ্যাক বৰ্গ কৰাৰ পিছত এই 1 2 পাইছোঁ বা এই 4 টো আমি কেতিয়া পাইছোঁ 2ক বৰ্গ কৰাৰ পিছতহে 1 পাইছোঁ গতিকে 2ক বৰ্গ কৰিলে আমি কি পাওঁ 4 পাওঁ গতিকে এই 4 টোক আমি কি ক'ম পূৰ্ণবৰ্গ বা এই 9 টো যে আছে এই 9 টো কি মানে 3ক বৰ্গ কৰাৰ পিছত আমি কি পাইছোঁ 9 পাইছোঁ বা 3ক স্কয়াৰ কৰাৰ পিছত কি পাইছোঁ 9 পাইছোঁ যাৰ কাৰণে এই 9 টো 1 এই 4 টো আৰু এই 1 টো কি বুলি কোৱা হ'ব পূৰ্ণবৰ্গ অৰ্থাৎ সিধা কথা যদি আৰু এটা কথা কৈ দিওঁ যে যিটো সংখ্যাৰ বৰ্গমূল আছে যেনেকুৱা এই 9 টো কি বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা আৰু 9 টো কাক বৰ্গ কৰাৰ পৰা আহিছে 3ক বৰ্গ কৰি আমি কি পাইছোঁ 9 পাইছোঁ গতিকে এইটো হ'ব আপোনাৰ পূৰ্ণবৰ্গ বা বৰ্গ সংখ্যা আৰু এই 3 টোক কি ক'ব বৰ্গমূল তাৰ মানে কি এই 9ৰ কি আছে বৰ্গমূল আছে যি সংখ্যাৰ বৰ্গমূল আছে সেই সংখ্যাটো কি বুলি কোৱা হয় পূৰ্ণবৰ্গ বুলি কোৱা হয় কিন্তু আমাক এক কোৱেশ্চন কি সুধিছে যে তলৰ সংখ্যাবিলাক পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি চাওক পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ এতিয়া কৰিছোঁ 2ৰ 1 নম্বৰটো কিমান আছে 1057 এই সংখ্যাটো আছে চাওক এতিয়া আমাক কি সুধিছে যে এই 1057 যে আছে এই সংখ্যাটো পূৰ্ণবৰ্গ একচুৱেলি নহয় কোৱেশ্যনত কোৱা নাই কিন্তু আমি বুজি পাইছোঁ কিয় বুজি পাইছোঁ কাৰণ আমাক কি সুধিছে যে এই সংখ্যাটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি তাৰমানে পূৰ্ণবৰ্গ নহয় এতিয়া কাৰণটো মই কৈ দিছোঁ কাৰণটো কেনেকৈ একদম চিধা কথা মই কৈ দিছোঁ ইয়াৰ কাৰণে এই সংখ্যাটোক এই 1057 যে আছে ইয়াক আমাৰ কি কৰিব লাগিব উৎপাদক উলিয়াব লাগিব এই সংখ্যাটোৰ উৎপাদক চাওকচোন এক কিহেৰে হৰণ যায় ফাৰ্ষ্ট কথাটো 2ৰে হৰণ নাযাব 3ৰে হৰণ নাযাব চাওকচোন 7ৰে হৰণ যায় নেকি 7 1 7 3 7 5 7ৰে হৰণ যায় গতিকে 7 দি যদি আমি হৰণ দিওঁ 7 1 গুণ 7 কিমান থাকিল 3 থাকিল 3 ইয়াতে যায় কিমান হ'ব 35 35 7 5 গুণ
35 আৰু 7 1 গুণ কিমান হ'ল 7 7 1 গুণ 7 3 থাকিল 35 7 5 গুণ 35 আৰু 7 1 গুণ 7 এতিয়া 151ক আৰু হৰণ কৰিব পাৰি নেকি আমি চাওকচোন চাওক আমি যেতিয়া 1057ৰ যেতিয়া আমি উৎপাদক উলিয়াইছোঁ কি উৎপাদক কি ওলাইছে 7 আৰু 151 তাৰমানে 1057ৰ উৎপাদক কেইটা আহিছে দুটা এটা হ'ল 7 আৰু এটা কি হ'ল 151 এই দুটা যে উৎপাদক আহিছে দুটা তাৰমানে ইয়াৰো জোৰা নাই ইয়াৰো জোৰা নাই এই তোমাৰ 1057 সংখ্যাটো তেতিয়াই পূৰ্ণবৰ্গ সংখ্যা হ'ব যেতিয়া ইয়াৰ উৎপাদকবিলাক জোৰা জোৰা আহিব সাপোজ 7 দুটা আহিব 151 দুটা আহিব তেতিয়া এই সংখ্যাটো কি বুলি কোৱা হ'ব পূৰ্ণ বৰ্গ কিন্তু ইয়াত কি আহিছে 7ৰো জোৰা নাই আৰু 151ৰো জোৰা নাই গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় গতিকে আমাক যদি পৰীক্ষাত লিখিব দিয়ে যে কাৰণ কি তেতিয়া লিখিব যে therefore 1057 সংখ্যাটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ হ'ল এই সংখ্যাটোৰ উৎপাদক 7 আৰু 151ৰ জোৰা নাই বাস এইটা হল সিম্পল কারণ যদি আমার যেহেতু এই 1057ৰ যেটো সংখ্যা ইয়াৰ উৎপাদক কেইটা দুটা আর দুটা সংখ্যার এটারও জনা যদি সাপোজ ধৰি লওক যে বর্তমান উৎপাদক দুটা আহিছে যদি উৎপাদক যদি তিনিটাও আহে কিবা আৰু এটা উৎপাদক আছে 827 সাপোজ যে দুটা 7 আৰু এটা কি হল 151 তথাপি ই পূৰ্ণবৰ্গ নহব কাৰণ যিকেইটা উৎপাদক থাকিব প্ৰত্যেকটোৰ কি থাকিব লাগিব জোৰা জোৰা থাকিব লাগিব 151 নাথাকিলে চলিব যদি দুটা 7 আহে তথাপি সাপোজ আমি সিম্পল এটা উদাহৰণ দিছো সাপোজ আমি যদি 49ক যদি আমি উৎপাদক উলিয়াও যে 7 গুণ কিমান হয় 49 গতিকে এই 7ক আমি হৰণ কৰিব নোৱাৰো গতিকে এই আমি ইয়াৰ পৰা কি বলো যে 49ৰ উৎপাদক কেইটা আহিছে দুটা আৰু দুটাই কি 7 যেহেতু 7ৰ জোৰা আছে সেই কাৰণে এই 49ক কি কোৱা হ'ব পূৰ্ণ বৰ্গ বুলি কোৱা হ'ব কিন্তু ইয়াক পূৰ্ণ বৰ্গ বুলি কোৱা নহব কি হয় কাৰণ ইয়াৰ দুটা উৎপাদক আহিছে আৰু দুটাৰ এটাৰো জোৰা নাই বুজি পাইছে না নেক্সট আৰু এটা কৰিছো আপোনালোকে ডাউটটো ক্লিয়াৰ কৰি লওক যেনেকুৱা 2 নম্বৰ আছে 2 নম্বৰটো কিমান আছে 7928 ইয়াত যদি আমি উৎপাদক যদি উলিয়াও ইয়াক আমি কি হৰণ কৰিম 2 ৰে 2 3 গুণ 6 1 থাকিল 19 গতিকে 2 9 গুণ কিমান হ'ব 18 আকৌ 1 থাকিল 12 2 6 গুণ 12 আৰু 2 4 গুণ 8 তাৰপিছত আকৌ যদি 2 ৰে হৰণ কৰো 2 1 গুণ 2 ইয়াত 1 থাকিল 19 2 9 গুণ 18 আৰু 1 থাকিল 16 2 8 গুণ 16 আৰু 2 2 গুণে 4 তাৰপিছত আকৌ 2 ৰে হৰণ কৰিম 2 9 গুণ 18 1 থাকিল 18 2 9 গুণ 18 আৰু 2 1 গুণ 2 গতিকে চাওক এই 7928 ইয়াৰ উৎপাদক কেইটা আহিছে এটা দুটা তিনিটা চাৰিটা এই দুটা দুই মিলি এটা কি জোৰা কিন্তু ইয়াৰো জোৰা নাই ইয়াৰো জোৰা নাই গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় 7928 এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় কিয় পূৰ্ণবৰ্গ নহল কাৰণ ইয়াৰ যিকেইটা উৎপাদক আহিছে গোটেইকেইটা উৎপাদকৰ জোৰা নাই এই দুইৰ জোৰা আছে কিন্তু এই দুইৰ জোৰা নাই আৰু 991ৰ জোৰা নাই বুজি পাইছে না নেক্সট 3 নম্বৰটো লৈছো 3 নম্বৰটো কিমান আছে 222 222 সব এক যদি আমি হৰণ কৰো উৎপাদক উলিয়াও 2 1 গুণ 2 2 1 গুণ 2 2 1 গুণ 2 এই 111 একটাৰ আমি হৰণ কৰিব নোৱাৰো তে তাৰ মানে ইয়াৰ পৰা আমি উৎপাদক কেইটা পাইছো দুটা এটা হল 2 আৰু এটা হল কি 111 তে চাওক দুটা উৎপাদক আছে দুটা উৎপাদকৰ এটাৰো কিটাই জোৰা নাই গতিকে এনসার লিখিম কেনেকৈ যে 222 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ এই সংখ্যাটোৰ দুটা উৎপাদক যেনে 2 আৰু 111 এটাৰো কি নাই জোৰা নাই বাস আগতে যেনেকৈ লিখিছো তেনেকৈ আপোনালোকে লিখি ল'ব তাৰপিছত 4 নম্বৰটো চাওক 4 নম্বৰটো কি আছে 640 সেম ইয়াৰ আমি কি উলিয়াম উৎপাদক উলিয়াম 2 দি যদি উলিয়াও 2 3 গুণ 6 2 2 4 আৰু 2 0 গুণ 0 তাৰপিছত 2 2 1 গুণ 2
কিমান থাকিল ইয়াত 1 থাকিল 12 গতিকে 2 6 গুণ 12 আৰু 2 শূন্য গুণ শূন্য তাৰপিছত 2 8 গুণ 16 2 শূন্য গুণ শূন্য তাৰপিছত 2 4 গুণ 8 2 শূন্য গুণ শূন্য তো 2 2 গুণ 4 2 শূন্য গুণ শূন্য তো 2 1 গুণ 2 আৰু 2 শূন্য গুণ শূন্য 2 5 গুণ 10 এই 5ক তো আমি হৰণ কৰিব নোৱাৰোঁ এতিয়া চাওক এই 640 যিটো সংখ্যা আহিছিল ইয়াৰ এই সংখ্যাটোৰ উৎপাদক কি আহিছে কেইটা আহিছে সেইটো আকৌ চাওক 1 2 3 4 5 6 7 8টা আহিছে কিন্তু চাওক এই দুটা মিলি এটা জোড়া এই দুটা মিলি এটা জোড়া এই দুটা মিলি এটা জোড়া কিন্তু এই 2 আৰু এই 5 এই দুটাৰ কি জোড়া নাই আৰু যাৰ কাৰণে এই 640 যিটো সংখ্যা আছে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় কিন্তু আমি আনসাৰটো লিখিম কেনেকৈ যে 640 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ ইয়াৰ উৎপাদক 2 আৰু 5ৰ জোড়া নাই বাস সিম্পল কাৰণ বুঝিছে না এতিয়া আগবাঢ়ি মই 3 নম্বৰ কোৱেশ্চনটোলৈ চাওক 3 নম্বৰ কোৱেশ্চনটো পৰি চাওক কি কৈছে যে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব জাস্ট এইটো সিম্পল বৰ্গ কৈছে 3ৰ কিমান নম্বৰ 1 নম্বৰটো কিমান আছে 19 19ৰ বৰ্গ কিমান হ'ব 19ৰ বৰ্গ কিমান যে 19 স্কয়াৰ তাৰ মানে 19 স্কয়াৰ মানে কি 19 ইনটু 19 তে 19ৰ লগত আমাক 19 কি কৰিব লাগে পূৰণ কৰিব লাগে আমি ৰাফ সাইডত এনেকৈ কৰি দিম যে 19 আৰু 19 কি কৰিব লাগে পূৰণ 9 এনেকৈ কিমান 81 1 হাতত কিমান থাকিল 8 আৰু 9 কে 9 8 কিমান হ'ল 17 তাৰপিছত 1 9 গুণ 9 আৰু 1 1 গুণ 1 এতিয়া যোগ কৰিম 1 16 6 হাতত থাকিল 1 আৰু 1 2 3 গতিকে কিমান আহিল 361 তাৰ মানে এই 19 যিটো সংখ্যা আছিল ইয়াৰ বৰ্গটো আমি কিমান পালো 361 বাস এইটো সিম্পল তাৰপিছত 2 নম্বৰটো কিমান আছে 37 সেম ইয়াৰ বৰ্গটো কিমান হ'ব 37 স্কয়াৰ বৰ্গ মানে কি স্কয়াৰ তাৰ মানে 37 ইনটু 37 এটা 37ক আকৌ স্কয়াৰ কৰিব লাগে 37 ইনটু 37 হাত হাতজন কিমান হয় 49 49ৰ কিমান থাকিল 9 হাতত থাকিল কিমান 4 তাৰপিছত 7 3 গুণ কিমান 21 4 কিমান হ'ল 25 তাৰপিছত এক ঘৰ কেনসেল 3 7 গুণ কিমান 21ৰ 1 হাতত কিমান থাকিল 2 আৰু 3 3 9 আৰু 2 কিমান হ'ল 3 3 গুণ 9 হাতত 2 কিমান হ'ল 11 গতিকে ঠিক আছে না পূরণ পেয়েছো এল ইনটু 3 7 গুণ 21 হাতত 2 9 2 11 ঠিক আছে 9 6 3 1 গতিকে ইয়াৰ বৰ্গটো আমি কিমান পালো 1 3 6 9 মই এটা বস্তু ওপৰত অলপ ভুল কৰি আহিছোঁ সেই বস্তু চাওক এই আমিতো 2 নম্বৰটো ইয়াত যে কৰিছিলোঁ যে পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ এই তোমাৰ ট্ৰিপল 2 যে আহিছিল ট্ৰিপল 2ৰ উৎপাদক আমি কি 2 আৰু কি কিমান ওলাইছিল 1 1 1 গতিকে ইয়াক আমি আকৌ হৰণ কৰিব পাৰোঁ 3 ৰে যে 3 3 গুণ কিমান হ'ল 9 ইয়াত কিমান থাকিল 2 2 যদি ইয়াতে যায় কিমান হ'ব 21 3 7 গুণ 21 তথাপি চাওক এই 2ৰো জোড়া নাই 3ৰো জোড়া নাই আৰু 37ৰো জোড়া নাই তথাপি পূৰ্ণবৰ্গ নহয় কিন্তু কাৰণটো কি হ'ল বেলেগ আহিল যে ইয়াৰ উৎপাদক কি 2 3 আৰু কি 37 তিনিটাৰ এটাৰো জোড়া নাই তিনিটাৰো জোড়া থাকিব লাগিব এটাৰো জোড়া থাকিলেও কাম নহ'ব তিনিটাৰে জোড়া থাকিব লাগিব 2 থাকিব লাগিব দুটা 3 থাকিব লাগিব দুটা আৰু 37 থাকিব লাগিব দুটা তেতিয়াহে এই ত্ৰিপুলটোক সংখ্যাটোক পূৰ্ণবৰ্গ বুলি কোৱা হ'ব অলপ ভুল হৈছিল তো মই ভাবিছিলোঁ যে হৰণত নাযায় কিন্তু যায় পিছত এইটো চাই গম পালোঁ মাজে চাজে অলপ ভুল হৈ দিয়ক নেক্সট লৈছোঁ নেক্সটটো কি আছিল 53 গতিকে সেম 53 আমাৰ কি লাগে বৰ্গ 53 যেতিয়া আমি বৰ্গ উলিয়াম বৰ্গ মানে কি স্কয়াৰ তাৰ মানে 53 স্কয়াৰ এটা হ'ল বৰ্গ আর 53 স্কয়ার মানে কি 53 লগত 53 পূরণ কৰিব লাগে তো 53 লগত 53 পূরণ করো আমি সাইডত এনেকৈ পূরণ কৰিম আৰু আপোনালোকক যেতিয়া পৰীক্ষা দিব যাব তেতিয়া এনেকৈ কৰিব লাগিব ৰাফ সাইডত কৰিব কাৰণ আপোনাৰ এক্সট্ৰা পেজ নিদিয়ে 53 লগত 53 কি কৰিব লাগে পূরণ 3 3 9 আৰু 3 5 গুণ কিমান হ'ল 15 তো ক্যান্সেল 5 3 15 5 হাতত 1 থাকিল আৰু 5 5 25 আৰু 1 কিমান হ'ল 26 সরি 26 9 10 শূন্য হাতত 1 6 কে 7 8 আর হল কিমান 2 কিমান আহিল 2809 2809 গতিকে এই 53 ৰ বৰ্গ আমি কিমান পালো 2809 সেম এটো তো সহজ হৈ আছে সেম 4 নম্বৰটো কিমান আছে 78 এটা চাও 78 কি কৰিব লাগে আমাৰ বৰ্গ লাগে বৰ্গ মানে কি স্কয়াৰ সেম
স্কোয়ার কৰিলোঁ তাৰ মানে 78 পূৰণ 78 পূৰণ কৰোঁ আমি 78ৰ লগত 78ক কি কৰিব লাগে পূৰণ আৰু মই যদি অলপ স্পীড যদি কৈ আছোঁ বা লাহে যদি কৈ আছোঁ আপোনালোকে কমেণ্টত ক'ব তেতিয়া মই নেক্সট ভিডিঅ'ত মানে শুধৰাই দিবলৈ চেষ্টা কৰিম 8 কিমান 64 4 থাকি হাতত কিমান থাকিল 6 তাৰপৰা 8 7 কিমান হয় 56 আৰু 56 আৰু 6 কিমান হয় 62 তাৰপৰা এটা ঘৰ কেঞ্চেল 7 8 কিমান 56 56ৰ কিমান হ'ব 6 হাতত কিমান থাকিল 5 আৰু 7 7 49 আৰু 5 কিমান হ'ল 54 বাছ 4 আৰু 8 আৰু 10ৰ 1 0 হাতত থাকিল 1 আৰু 5 কিমান হ'ল 6 গতিকে কিমান আহিল লাষ্টত 6084 তাৰ মানে এই 78 যে আছিল ইয়াৰ বৰ্গ আমি কিমান পালোঁ 6084 6084 বুজি পাইছে না তাৰপিছত নেক্সট এইটো হ'ল এবাৰ কৰিম আমি কিমান নম্বৰ 4 নম্বৰটো চাওক 4 নম্বৰত কি কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা বৰ্গমূল উলিয়াব দিছে কিন্তু কি পদ্ধতি ব্যৱহাৰ কৰিব দিছে উৎপাদক বিশ্লেষণ পদ্ধতি 4ৰ 1 নম্বৰটো মই লৈছোঁ কিমান আছে 4ৰ 1 নম্বৰটো 1764 একদম মই যেহেতু এইবিলাক MCQ আহিব গতিকে মই লং প্ৰচেছ কৰা নাই মানে ইজি প্ৰচেছ মানে কৰি দি আছোঁ মই কোনো নিয়ম নীতি মানি কৰি দিয়া নাই নিয়মৰ কাৰণে বেলেগ গুণ আছে এইবিলাক জাষ্ট MCQৰ কাৰণেতো মই শ্বৰ্টকাটত খালি কৰি দি আছোঁ কেনেকৈ এনচাৰটো আপোনালোকে জলদি উলিয়াব পাৰে ইয়াৰ কি লাগে বৰ্গমূল লাগে চাওক বৰ্গমূল কি পদ্ধতিত লাগে আমাৰ কৈছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে তাৰ কাৰণে ইয়াক কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব ইয়াক আমি 2ৰে হৰণ কৰিম 2 আৰু কিমান হ'ল 16 এক থাকিল 16 গতিকে 2 গুণ 16 আৰু 2 দুগুণে কিমান হ'ল 4 তাৰপিছত 2 4 গুণ 8 2 4 গুণ 8 আৰু 2 1 2 তাৰপিছত আমি 3ৰে যদি হৰণ কৰোঁ 3 গুণ কিমান হ'ব 3 এক থাকিল 14 3 4 গুণ 12 2 থাকিল 21 3 7 গুণ 21 আকৌ যদি 3ৰে হৰণ কৰোঁ 3 4 গুণ কিমান হ'ব 12 2 থাকিল 27 3 9 গুণ 27 আৰু 7 7 গুণ 49 এতিয়া চাওক ইয়াৰ 1764 যিটো সংখ্যা আছে ইয়াৰ উৎপাদক কেইটা আহিছে 1 2 3 4 5 6টা 6টা সেম জোৰা জোৰা বনাই দিয়ক এনেকৈ এই দুটা এক জোৰা আৰু এই দুটা এটা জোৰা আৰু এই দুটা কি এটা জোৰা এতিয়া আপোনালোকে প্ৰত্যেকটা জোৰাৰ পৰা এটা এটা সংখ্যা লৈ আহক এই 2ৰ জোৰাৰ পৰা কি আহিব 2 পূৰণ 3ৰ জোৰাৰ পৰা 3 আহিব পূৰণ আকৌ 7ৰ জোৰাৰ পৰা কি আহিব 7 গতিকে এই কেইটা যদি আমি পূৰণ কৰোঁ কিমান হ'ব 2 3 গুণ 6 আৰু 6 7 গুণ কিমান হ'ল 42 তাৰ মানে 1764 যিটো সংখ্যা আছিল এই সংখ্যাটোৰ আমি বৰ্গমূল কিমান পাইছোঁ 42 ক'বচোন আপোনালোকে বুজি পাইছে না নাই কোনটো মানে কিমান নম্বৰৰ গণিত কোনটো বুজি পোৱা নাই সেনেকৈ আপোনালোকে কমেণ্ট কৰি দিব যে এই গণিতটো মই বুজি পোৱা নাই তেতিয়া মই মানে নেক্সট ভিডিঅ'ত আকৌ আৰু একবাৰ বুজাই দিবলৈ চেষ্টা কৰিম আৰু যদি বুজি পায় তথাপি ক'ব আৰু আপোনালোকে মানে হেল্প কৰিবলৈ মই সহায় কৰিম নেক্সট 2 নম্বৰটো এইফালে কৰিছোঁ 2 নম্বৰটো চাওক 2 নম্বৰটো কিমান আছিল 9216 মই কিন্তু লং প্ৰচেছত বা নিয়ম নীতি মানি কৰা নাই হা বুজি ল'ব আপোনালোকে মই জাষ্ট খালি এনচাৰটো কেনেকৈ উলিয়াই দিব লাগে মানে আমি বৰ্গমূল কেনেকৈ উলিয়াম একদম চিধা ৰাস্তাত মই উলিয়াই দিছোঁ জাষ্ট খালি টাইমটো বচাবৰ কাৰণে এতিয়া অলপ টাইম লাগি আছে আপোনালোক বুজোৱাৰ কাৰণে কিন্তু আপোনালোকে যেতিয়া নিজে নিজে পৰীক্ষাত যাই কৰিব তেতিয়া কি হ'ব বহুত ইজি মানে সময়টো বহুত কম লাগিব চাওক এক উৎপাদক উলিয়াম আমি 2 4 গুণ কিমান হ'ব 8 এক থাকিল 12 2 6 গুণ 12 আৰু 2ৰে তো আমি একক হৰণ কৰিব নোৱাৰোঁ গতিকে এটা কি আহিব 0 তাৰপিছত কিমান হ'ল 16 2 8 গুণ 16 তাৰপিছত 2 2 গুণে 4 2 3 গুণ 6 2 0 গুণ 0 2 4 গুণ 8 তাৰপিছত 2ৰে হৰণ কৰোঁ 2 1 2 2 1 2 এক থাকিল 10 2 5 গুণ 10 আৰু 2 2 গুণ কিমান হ'ল 4 তাৰপিছত আকৌ 2ৰে 2 5 গুণ কিমান হ'ল 10 এক থাকিল 15 2 7 গুণ 14 এক থাকিল 12 2 6 গুণ 12 আকৌ 2ৰে যদি কৰোঁ 2 2 গুণে 4 এক থাকিল 17 2 8 গুণ 16 এক থাকিল 16 2 8 গুণ 16 তাৰপিছত আকৌ 2ৰে কৰিলে 2 1 2 2 4 গুণ 8 2 4 গুণ 8 আকৌ 2ৰে কৰিলে 2 7 গুণ 14 2 2 গুণে 4 আকৌ যদি 2ৰে কৰোঁ 2 3 গুণ 6 এক থাকিল 12 2 6 গুণ 12 আকৌ 2ৰে কৰিলে 2 1 2 এক থাকিল 16 2 8 গুণ 16 তাৰপিছত 2 9 গুণ 18 তাৰপিছত 3 3 গুণ 9 এতিয়া তো আমি 3ক তাৰ হৰণ কৰিব নোৱাৰোঁ গতিকে চাওক এই 9216 এই সংখ্যাটোৰ উৎপাদক কেইটা আহিছে 1 2 3 4 5 6 7 8 9 10 11 12 12টা আহিছে এতিয়া 12টা চাওক এই দুটা মিলি এটা জোৰা 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 এতিয়া প্ৰত্যেকটো জোৰাৰ পৰা আমি এটা এটা সংখ্যা ল'ম প্ৰথমত 2 জোৰা কেইটা আহিছে 1 জোৰা 2 জোৰা 3 জোৰা 4 জোৰা 5 জোৰা 2
আর এক জোড়া কি আছে 3 গতিকে 5টা 2 আহিব আর একটা কি আহিব 3 আহিব 5টা 2 আহিব therefore 1 2 3 4 5 আর ওটা কি আহিব 3 এতে এই গোটেকেইটা আমি পূরণ কৰিম 2 দুগুণে কিমান 4 4 দুগুণে কিমান হ'ব 8 8 দুগুণে কিমান হ'ব 16 16 দুগুণে কিমান হ'ব 32 আর 32 লগত আকৌ কি পূরণ কৰিব লাগে 3 চাওকচোন পূৰণটো ভুল হ'ল নেকি 2 দুগুণে 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 লগত কিমান 3 এতিয়া 32 লগত যদি আমি 3 পূরণ কৰোঁ কিমান হ'ব 3 দিয়ে 6 আর 3 3 9 96 তার মানে 9216 যেটো সংখ্যা আছিল ইয়ার বর্গমূলটো আমি কিমান পাইছো 96 বুঝি পালে না এই যে মই কিমান নম্বৰ এবাৰ 3 নম্বৰটো কৰিম 3 নম্বৰ কিমান আছে 7744 চাওক 3 নম্বৰটো 7744 সেম মই এনেকৈ চিধাকৈ কৰিম তাৰমানে জাষ্ট খালি এনসাৰটো উলিয়াই দিব লাগে এইটো আৰু এইবিলাক আপোনালোকক মানে 2 মাৰ্ক বা 3 নম্বৰৰ কাৰণে এইবিলাক নিদিয়ে 1 নম্বৰৰ কাৰণে আৰু এমসিকিউ আকাৰে দিব যাৰ কাৰণে মই এনেকৈ শিকাই দিছোঁ 2 যদি কৰোঁ 2 3 গুণ 6 1 থাকিল 17 2 8 গুণ 16 আকৌ 1 থাকিল 14 2 7 গুণ 14 আৰু 2 2 গুণে ইমান 4 তাৰপিছত 2 1 কে 2 1 থাকিল 18 2 9 গুণ 18 2 3 গুণ 6 1 থাকিল 12 2 6 গুণ 12 তাৰপিছত 2 9 গুণ 18 1 থাকিল 13 2 6 গুণ 12 1 থাকিল 16 2 8 গুণ 16 তাৰপিছত 2 4 গুণ 8 16 হল এতে 2 8 গুণ 16 আর 2 4 গুণ 8 তাৰপিছত আকৌ 2 এর কৰিম 2 গুণ 4 2 4 গুণ 8 2 2 গুণে 4 তাৰপিছত আকৌ 2 এর কৰিম 2 1 কে 2 2 2 গুণে 4 2 1 কে 2 তাৰপিছত 121 11 11 গুণ 121 গতিকে এই 7744 যেটো সংখ্যা আছিল ইয়াৰ উত্তৰটো আমি কেইটা পাইছো 1 2 3 4 5 6 7 8টা এই দুটা মিলে এটা জোড়া এই দুটা মিলে এটা জোড়া এই দুটা এটা জোড়া এই দুটা মিলে তোমার কি এটা জোড়া আর এটা কথা কৈ দিছো মনত রাখিব 2 ৰ লগত 2 জোড়া মিলাব লাগিব 2 ৰ লগত আকৌ 3 নিমিলাব চাও 1 2 3 2 ৰ জোড়া আছে কেইটা 3টা গতিকে 2 আহিব কেইটা 3টা 1 2 3 আর 11 ৰ জোড়া আছে কেইটা এটা গতি এটা কি আহিব 11 এতিয়া গোটে কেইটা যদি আমি পূরণ করি কিমান আহিব 2 2 গুণে কিমান 4 4 2 গুণে কিমান 8 আর 8 11 গুণ কিমান হ'ব 88 তার মানে এই যে 7744 যেটো সংখ্যা আছিল এই সংখ্যাটোৰ আমি বর্গমূল কিমান পাইছো 88 বাস সেম 4 নম্বৰটো আমি কৰিম 4 নম্বৰৰ সব কিমান আছে 9801 9801 4 নম্বৰটো 9801 এক যদি আমি উৎপাদক উলিয়াও 3 ৰে হৰণ কৰিছো 3 3 গুণ 9 3 2 গুণ কিমান হ'ব 6 2 থাকিল কিমান হ'ব 20 3 6 গুণ 18 2 থাকিল 21 3 7 গুণ 21 তাৰপিছত চাওকচোন কি হৰণ যায় 13 14 15 18 3 ৰে যাব 3 1 কে 3 ইয়াৰ মা 2 এর মাজত না যায় 26 গতিকে 3 8 গুণ 24 2 থাকিল 27 3 9 গুণ 27 আকৌ 3 ৰে যাব 3 3 গুণ 9 1 থাকিল 18 3 9 গুণ 18 থাকিল 3 6 গুণ 18 আৰু 3 3 গুণ 9 আকৌ 3 রে যাব 3 1 কে 3 3 2 গুণ 6 3 1 কে 3 তাৰপিছত আকৌ 11 11 গুণ 121 কি পাইছো এই 3 ৰ জোড়া 11 জোড়া বাস প্রত্যেকটা জোড়াৰ পৰা আমি এটা সংখ্যা লম 3 ৰ জোড়াৰ পৰা 3 আহিব পূৰণ 3 ৰ জোড়াৰ পৰা 3 আহিব পূৰণ আকৌ 11 জোড়াৰ পৰা 11 আহিব এই গোটেই কেইটা যদি আমি পূৰণ কৰো 3 3 গুণ কিমান হ'ব 9 9 11 গুণ 99 তাৰ মানে 9801 যেটো সংখ্যা আছিল এই সংখ্যাটোৰ বর্গমূল আমি কিমান পাইছো 99 বাস 4 নম্বৰ কমপ্লিট আর অনুগ্রহ করে কৈছো যদি বুঝি নাপায় আপনাদের প্লিজ কমেন্ট এটা করে দিব তেতিয়া মই বুঝি পাম যে আপনাদের কোনটো বুঝি পোৱা নাই কত মোৰ বুঝোৱাৰ মানে গণ্ডগোল আছে সেইটো মই শুধৰাবলৈ চেষ্টা কৰিম নেক্সট হয় আর এইটো হল আপনাদের একদম ইম্পর্টেন্ট কোশ্চেন 5 নম্বৰটো ইয়াৰ পৰা এটা কোশ্চেন পৰীক্ষাত আহে কি কৈছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব তাৰ মানে 5 নম্বৰ যি 1 2 3 4টা গণিত আছে এটা দুটা তিনটা চাৰিটা এই 5 নম্বৰত যি তলত যি চাৰিটা সংখ্যা আছে এই চাৰিটা সংখ্যা বৰ্তমান পূৰ্ণবৰ্গ নহয় আৰু এইটো আমি বুজি পাইছো কেনেকৈ কাৰণ আমাক কোশ্চেনত কি কৈছে যে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হয় তাৰ মানে বৰ্তমান পূৰ্ণবৰ্গ নহয় এইটো আমি বুজি পালো আর আমাক কি কৈছে কি সংখ্যাৰ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হয় ইয়াৰ কাৰণে উৎপাদক উলিয়াব লাগিব চাওক একদম সিম্পল হয় যেনেকুৱা 5 নম্বৰৰ 1 নম্বৰটো কিমান আছে 1525 1525 ইয়াক যদি আমি উৎপাদক উলিয়াও
5 3 কিমান হ'ল 15 2 এর মাজত না যায় 0 5 5 গুণ 25 তারপর আকৌ পাছতে কৰিলে 5 6 গুণ 30 5 1 গুণ 5 আৰু 61ক আমি হৰণ কৰিব নোৱাৰোঁ এতিয়া চাওক 1525 যিটো সংখ্যা আছে এই যিটো সংখ্যা আছিল এই সংখ্যাটোৰ আমি উৎপাদক উলিয়াইছোঁ আৰু উৎপাদক কেইটা কি আছে 5 5 আৰু 61 এই 5ৰ জোৰা আছে আৰু এই 61ৰ জোৰা নাই গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় কিন্তু আমাক এনেকৈ কোৱেশ্যন সোধা নাই আমাক কৈছে যে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব মনত ৰাখিব একেবাৰে এনেকৈ আপোনালোকে কৰাৰ পিছত চাব কাৰ জোৰা নাই এই 1525 যি সংখ্যা আছে ইয়াৰ উৎপাদক যে আমি উলিয়াইছোঁ বা বেলেগ সংখ্যা দিলে সেই সংখ্যাটো যে আমি উৎপাদক উলিয়াম উৎপাদক উলিয়াৰ পিছত আপোনালোকে এনেকৈ জোৰা জোৰা মিলোৱাৰ পিছত চাব কোনটো সংখ্যাৰ জোৰা নাই যেনেকুৱা ইয়াত কোনটোৰ জোৰা নাই 61ৰ জোৰা নাই 5ৰ জোৰা আছে কিন্তু 61ৰ কি জোৰা নাই তাৰ মানে এই 1525 যিটো সংখ্যা আছে এই সংখ্যাটোক যদি আমি 61 যদি পূৰণ কৰোঁ তেতিয়া এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হৈ যাব বুজি পালে নে কি কৈছোঁ যিটো উৎপাদকৰ জোৰা নাথাকিব সেই সংখ্যাটোৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয় তাৰপিছত আৰু কেতিয়াবা অলপ বেলেগো থাকে চাব নেক্সট কৰিছোঁ 2 নম্বৰটো চাওক 2 নম্বৰটো কিমান আছে 2 নম্বৰ কি আছে 1008 1008 ইয়াক যদি আমি উৎপাদক উলিয়াওঁ ইয়াৰ পৰা 2 5 গুণ কিমান 10 2 0 গুণ 0 2 4 গুণ 8 তাৰপিছত 2 2 গুণ কিমান 4 1 থাকিল 10 2 5 গুণ 10 আৰু 2 2 গুণ কিমান 4 তাৰপিছত 2 1 2 2 2 গুণে 4 1 থাকিল 12 2 6 গুণ 12 আকৌ 2 6 গুণ 12 2 3 গুণ 6 আৰু 7 9 গুণ 63 আৰু 3 3 গুণ 9 চাওক ইয়াৰ যে উৎপাদক আমি উলিয়াইছোঁ চাওক এই 2 এর জোৰা আছে এই 2 এর জোৰা আছে এই 3 জোৰা আছে কিন্তু 7 এর জোৰা নাই এইটো চাই আমি বুজি পাইছোঁ কি যে এই 1008 যে আছে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় কিন্তু আমাক কোৱেশ্যন এইটো সোধা নাই আমাক কোৱেশ্যন কি সুধিছে যে এই 1008 যে আছে ইয়াৰ লগত আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাব তাৰমানে ইয়াৰ উৎপাদক কি উৎপাদক যিকেইটা আছিল তাৰ মাজৰ পৰা এই 7ৰ চাওক জোৰা নাই গতিকে এই 1008 যি সংখ্যা আছে এই সংখ্যাটোক যদি আমি 7ৰে যদি পূৰণ কৰি দিওঁ তেতিয়া এই সংখ্যাটো কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব মই আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু বুজি নাপালে প্লিজ কমেণ্ট কৰিব নেক্সট আৰু এটা কৰিছোঁ 3 নম্বৰটো কৰিছোঁ 3 নম্বৰটো আছে 2028 এক যদি আমি উৎপাদক উলিয়াওঁ 2 10 গুণ কিমান হ'ব 20 2 1 2 আৰু 2 4 গুণ 8 তাৰপিছত 2 5 গুণ 10 ইয়াৰ মাজত নাযায় 0 2 7 গুণ 14 তাৰপিছত আমি 3ৰে যদি হৰণ কৰোঁ 3 1 গুণ 3 ইয়াত কিমান থাকিল 2 থাকিল 20 3 6 গুণ 18 2 থাকিল 27 3 9 গুণ 27 আৰু 169 মানে কি 13 13 গুণ 169 চাওক সেম ধৰণৰ এই 2028 যিটো সংখ্যা আছিল এই সংখ্যাটোৰ আমি উৎপাদক উলিয়াইছোঁ আৰু উৎপাদক কেইটা কি আহিছে 2 2 3 13 আৰু 13 চাওক এই 2ৰ জোৰা আছে এই 13ৰ কি আছে জোৰা আছে কিন্তু 3ৰ জোৰা নাই যেহেতু এটা উৎপাদকৰ জোৰা নাই ইয়াৰ পৰা আমি ফাৰ্ষ্ট টাইম কি বুজি পাম যে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় আৰু এই সংখ্যাটোৰ লগত কিহেৰে পূৰণ কৰিলে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব সেই সংখ্যাটো হ'ল কি 3 তাৰ মানে এই 2028 যি সংখ্যা আছে এই সংখ্যাটোক যদি আমি 3ৰে যদি পূৰণ কৰোঁ তেতিয়া এই সংখ্যাটো কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব বুজি পাইছে না নেক্সট আৰু এটা আছে এইটো একেবাৰে কৰাই দিছোঁ যেহেতু মই 5 নম্বৰলৈকে কৰি দিম বুলি কৈছোঁ 5 নম্বৰৰ আৰু এটা বাকী আছে এইটো হ'ল 768 সৰি 5 নম্বৰ নহয় 4 নম্বৰটো 768 আছিল সেম এক যদি আমি উৎপাদক যদি উলিয়াওঁ 2 3 গুণ কিমান আহিব 6 1 থাকিল 16 2 8 গুণ 16 আৰু 2 4 গুণ কিমান 8 তাৰপিছত 2ৰে কৰিলে 2 1 2 ইয়াত কিমান থাকিল 1 থাকিল 1 এটা গ'লে কিমান হ'ব 18 2 9 গুণ 18 আৰু 2 2 গুণ কিমান হ'ব 4 তাৰপিছত 1 আকৌ কৰিলে 2 9 গুণ 18 1 থাকিল 12 2 6 গুণ 12 2 2 গুণে 2 4 গুণ 8 1 থাকিল 16 2 8 গুণ 16 তাৰপিছত 2 2 গুণ 4 2 4 গুণ 8 2 12 গুণ 24 2 6 গুণ 12 আৰু 2 3 গুণ 6 চাওক উৎপাদক কি আহিছে 2 2 2 2 2 2 2 2 3 এইটোৰ জোৰা আছে এইটোৰ জোৰা আছে এইটোৰ জোৰা আছে এইটোৰ জোৰা আছে জাষ্ট এই 3ৰ কি জোৰা নাই আৰু যাৰ কাৰণে 768 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কিন্তু আমাক কোৱেশ্যন কি কৈছে যে কিহেৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব আৰু আমি যি চাম কোনটা সিঙ্গেল আছে এই 3টো কি আছে 3 উৎপাদকটো কি আছে সিঙ্গেল তাৰ মানে এই 768 যি সংখ্যা আছে ইয়াৰ লগত যদি আমি 3ৰে যদি পূৰণ কৰোঁ তেতিয়া এই সংখ্যাটো কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা বাস
আজিলৈকে এইখিনি আছিল। মই 1ৰ পৰা 5 নম্বৰলৈকে কৰিম বুলি কৈছিলোঁ আৰু 5 নম্বৰলৈকে কমপ্লিট হ'ল। যদি আপোনালোকে গণিতবিলাক যদি বুজি পাইছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ যিবিলাক বন্ধু আছে এই বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যাতে সিহঁতো যাতে ফ্ৰী শিকিব পাৰে, কাৰণ মই ইয়াৰ পৰা কোনো পইচা নলওঁ, মই ফ্ৰী শিকাই আছোঁ, মই শিকাই ভাল পাওঁ, যাৰ কাৰণে আৰু চেনেলটো অনুগ্ৰহ কৰি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে মানে কি হয়, যেতিয়া মই চাম যে মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে তেতিয়া মোৰ কি লাগে, ভাল লাগিব যে নাই মোৰ ভিডিঅ'বিলাক মানুহে চাই আছে। আৰু নহ'লে এনে যদি মই বনাই থাকোঁ তেতিয়া মোৰ এনাৰ্জি নাহে, মোৰ ভাল নালাগে। তো অনুগ্ৰহ কৰিছোঁ আপোনালোকে চেনেলটো কি কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু কমেণ্ট এটা কৰি দিব। যদি ক'ৰবাত যদি বুজি পোৱা নাই তথাপি কমেণ্ট কৰি দিব, আৰু ক'ৰবাত যদি ভাল বুজি পাইছে তথাপি কমেণ্ট কৰিব। আৰু ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে প্লিজ কমেণ্ট কৰি দিব। ধন্যবাদ। তো আজিৰ কাৰণে এইখিনি। আৰু মানে যিটো নটিফিকেশ্যন বেল আইকন আছে এই বেল আইকনটোত ক্লিক কৰি ৰাখিব, কাৰণ মই ডেইলি সন্ধিয়া নহয়, ৰাতি 8টা বা 9টামান বজাত একটা কৰি ভিডিঅ' আপলোড কৰিম, আপোনালোকে ৱেইট কৰি থাকিব। ধন্যবাদ।